নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম 2011 আৰু 12 চনত অহা SSC GDৰ GK জেনেৰেল নলেজৰ পৰা কেইটামান প্ৰশ্ন আৰু ইয়াত সময় ৰাহি কৰিবৰ বাবে অকল প্ৰশ্ন আৰু উত্তৰটোহে লোৱা হৈছে আৰু এই প্ৰশ্নবোৰ আহিবলগীয়া SSC GDৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিঅ'টো শেষলৈ ভালদৰে চাব আৰু এনে ধৰণৰ ভিডিঅ' সদায় চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেলটো প্ৰেছ কৰিব যাতে ভিডিঅ'বোৰ সকলোতকৈ প্ৰথমে চাব পাৰে। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, জ্বৰ হোৱাৰ মূল কাৰণ কি? এনচাৰ বীজাণু। কুৱেশ্যন নম্বৰ 2, মেনিনজাইটিছ ৰোগে কিহক প্ৰভাৱান্বিত কৰে? এনচাৰ মস্তিষ্ক। কুৱেশ্যন নম্বৰ 3, ভাৰতীয় সংবিধানৰ সমৱৰ্তী সূচী কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? এনচাৰ অষ্ট্ৰেলিয়া। কুৱেশ্যন নম্বৰ 4, চৰকাৰী সম্পত্তি নষ্ট নকৰাটো কি? এনচাৰ নাগৰিকৰ কৰ্তব্য। কুৱেশ্যন নম্বৰ 5, জৈন ধৰ্মৰ মতে কোনটো বস্তুৰ ত্ৰিৰত্ন নহয়? এনচাৰ সঠিক বিশ্বাস। কুৱেশ্যন নম্বৰ 6, হিমালয়ৰ ঠাইত কোনখন সাগৰ অৱস্থিত আছিল? এনচাৰ থেচিছ সাগৰ। কুৱেশ্যন নম্বৰ 7, লাগান ফিল্মখনৰ নিৰ্দেশক কোন আছিল? এইখন এখন হিন্দী ফিল্ম। এনচাৰ আশুতোষ গোৱাৰিকৰ। কুৱেশ্যন নম্বৰ 8, মানুহৰ পুনৰ সংস্থাপন কৰা দুটা দাঁতৰ সংখ্যা কিমান? এনচাৰ 20টা। কুৱেশ্যন নম্বৰ 9, যোগৰ পথ প্ৰদৰ্শক কোন? এনচাৰ পতঞ্জলি। কুৱেশ্যন নম্বৰ 10, লোকসভাৰ কাৰণে প্ৰথম নিৰ্বাচন কিমান চনত হৈছিল? এনচাৰ 1951 আৰু 52 চনৰ ভিতৰত হৈছিল। কুৱেশ্যন নম্বৰ 11, ভঙা হাড় জোৰা কি পদ্ধতিৰ দ্বাৰা কৰা হয়? এনচাৰ প্লাষ্টাৰ অফ পেৰিছ। কুৱেশ্যন নম্বৰ 12, প্ৰতি বছৰে শিক্ষক দিৱস কিমান তাৰিখে পালন কৰা হয়? এনচাৰ 5 ছেপ্টেম্বৰ। কুৱেশ্যন নম্বৰ 13, পানীৰ দ্বাৰা হোৱা এবিধ ৰোগৰ নাম কি? এনচাৰ হাইজা। কুৱেশ্যন নম্বৰ 14, দিল্লীত 3 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ আয়োজিত হোৱা 2010 চনৰ কমনৱেলথ খেলত দীপিকা কুমাৰীয়ে সোণৰ পদক কোনটো খেলত পাইছিল? এনচাৰ মহিলাৰ তীৰ খেলত। কুৱেশ্যন নম্বৰ 50, ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ? এনচাৰ বটগছ। কুৱেশ্যন নম্বৰ 16, কথকলি নৃত্য কোনখন ৰাজ্যৰ? এনচাৰ কেৰেলাৰ। কুৱেশ্যন নম্বৰ 17, শ্ৰীনগৰ কোনখন নদীৰ কাষত আছে? এনচাৰ ঝেলম নদীৰ কাষত শ্ৰীনগৰ। কুৱেশ্যন নম্বৰ 18, সৌৰ প্ৰণালীৰ আৱিষ্কাৰক কোন? এনচাৰ কোপাৰ্নিকাছ। সৌৰ প্ৰণালীৰ আৱিষ্কাৰক। কুৱেশ্যন নম্বৰ 19, ভাৰতীয় নৌসেনাৰ অধ্যক্ষৰ পদক কি কয়? এনচাৰ বা কি বোলে? এনচাৰ এডমিৰল। আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্নই লোৱা হ'ল। ইয়াৰ পিছত ভিডিঅ'বোৰতো আমি SSC GDৰ 2011-12 আলোচনা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এইখিনিয়ে। ধন্যবাদ।